মৰ্নিং আজি একদম মৰ্নিং ভিডিঅ' বনাই দিছোঁ আৰু আজি আমাৰ বাবে এটা বিশেষ দিন আৰু যেহেতু অসমীয়া সমাজত নীতি নিয়মেৰে পালন কৰি অহা হয় তুলনি বিয়াসমূহ গতিকে ভাবিলোঁ আজি আমাৰ মাহী ছোৱালীজনীৰ মানে মোৰ ভণ্টিৰ তুলনি বিয়া গতিকে আমাৰ এইফালে কেনেদৰেনো তুলনি বিয়াসমূহ পতা হয় লগতে চাওক আজি আমাৰ মাহীৰ ছোৱালীজনীৰ তুলনি বিয়া গতিকে দেখাইছোঁ বাকীখিনি ৰেডি হোৱা নাই আমি মেখেলা চাদৰ পিন্ধিম ধুনীয়াকৈ সাজ কাচি গতিকে দেখাইছোঁ বাকীখিনি চাই থাকক আৰু ভাল পালে জনাব কিন্তু কইনাৰ সখীয়েকবোৰ অৱস্থা ইমানেই কাম কৰিছে কইনা বাইক অনুভৱ কৰা বিফৰ আফটাৰ বনাম ভিডিঅ'টো এই এতিয়া মেখেলা চাদৰ পিন্ধা নাই তাই মেখেলা চাদৰ পিন্ধি যেতিয়া ওলাব তেতিয়াও মুখখন আপোনালোকে বেলেগ দেখিব মেকআপ কৰিব হয় এয়া কইনাৰ ভায়েকৰ অৱস্থা আমাৰ কইনাৰ ভাইকটো ইমান অকণমানি চাওকচোন আপোনালোকে হেল্ল' কইনা কেনেকৈ কোৱা তুমি কেনেকৈ কোৱা হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল কেনেকৈ কোৱা এয়া দুলনি ঠিক কৰিছা আইতাহঁতে বিয়া উদুলি হয় নাই এই কলচীও ঠিক কৰি হৈছে কওক নাতিনী বিয়া কেনেকুৱা লাগিছে ভালে লাগিছে আৰু কিমান নাচিব নামো গাম বিয়া নাম গাম সহায় খাম বঢ়িয়া আৰু এইফালে আমদালি গাঠিছে চাই পেলাই দিয়া প্ৰথম চেহেৰা ইউটিউবত তেনেকৈ কৈছে ধুনৰ কেনেকুৱা লাগিছে ভালে লাগিছে মেহেন্দিকে দেখাই দিয়া হাই মাইনা কইনা পূৰা সাজি কাচি আছে আমি অলপ ওলাই আহিছোঁ ইমান গৰম তাতে এইফালে অলপ বতাহ দি আছে যে সেইকাৰণে আহিলোঁ অলপ বতাহ ল'বলৈ আৰু কইনাৰ বাইক কেনেকুৱা লাগিছে তোমাৰ আজি মজা লাগিছে এয়া দেখিছেনে তাই ষ্টাইল দেখিছানে মই একদম চুপু বাকীখিনি দেখাই আছোঁ প্ৰথম পানী তুলিবলৈ গৈছিল আৰু ভিডিঅ' কৰিব নহ'ল বাৰু কিন্তু গা ধোৱাতে আৰু এইফালে সাজোন কাচোন চলি আছে মই অলপ দেখাম আপোনালোকে তো চাই থাকিব নাই জানি পিঠা আনি উলিয়াওকচোন মাইনাটো ক'ত আছে বা কিয় কথা আকৌ চিনিয়ে পোৱা নাছিলে কইনা ভাইক কাটি থাকোঁতে গৈছে কইনা ভাই টোপনি গ'লগে কি হ'ল চব বৈ গ'ল
মামলি আমাৰ কণমানিজনী এই আনিয়া বুলি কয় বেটা বেটা আৰু পাপা বেটা পাপা পাপা বেটা গৰমত এয়া চাই চাইছে দেখিছেনে আপোনালোকে ষ্টাইল এনেকৈ চাইছে বেয়া হৈ গ'লো দিব মই এনেকৈ দি দিম গৰমো মেখেলা চাদৰ পিন্ধি সলাবলগীয়া হ'ল একো নহয় দিয়া আমাৰ অৱস্থা চবে বুজিছে ইমান গৰমত বিয়া খোৱা মজাটোৱে বেলেগ হয়নে মাইনা বহুত গৰম এইফালে বহুত গৰম এইফালে বহুত মৰম আমাৰ ভণ্টিক আশীৰ্বাদ কৰিবা সকলোৱে দেই অনাগত জীৱনটো যাতে আৰু সুখৰ হয় কিন্তু ডাঙৰ বিয়া নহয় আৰু তুলনি বিয়া এয়া কেনেকুৱা লাগিছে আমাৰ কইনাজনীক ধুনীয়া লাগিছেনে কেমেৰাটো এইফালে আছে মামলি এইফালে আহা হাই কৈ দিয়া এয়া হৈছে আমাৰ কি দুলনি ধৰা নে পানী ছটি আছিলে তুলনি ধৰা আৰু অনাইনা মাতি দিবা যোৱাচোন ভিডিঅ' তেনেকৈ বনাম বুলি ভবাই নাছিলোঁ কিন্তু আমাৰ কইনাৰ সখীয়েকবোৰে মানে কইনাৰ লগৰ ছোৱালীবোৰে পাহৰিবা ভিডিঅ' বনাবা দেই পাহৰিবা ভিডিঅ' বনাবা দেই বুলি কৈ আছিল সেইকাৰণে বনাই দিলোঁ আৰু গতিকে আপোনালোকে চাব ভিডিঅ'টি গতিকে ভিডিঅ'টো বনালোঁ আপোনালোকে চাব আৰু কেনে পালে জনাব অনাইনা এইফালে আহা কোৱা মেখেলা চাদৰ পিন্ধি কেনেকুৱা লাগিল আৰু এতিয়া অৱস্থা কেনেকুৱা এতিয়া ভাল লাগিছে জনী গৰম নকবা আৰু অনাইনা এইফালে আহা এয়া হৈছে আমাৰ টিকলিজনী এইফালে আহা হাই কৈ দিয়া তুমি বনাব কৈছিলা ভিডিঅ' বনালোঁ গতিকে মোৰ চেনেলটোৰ বিষয়ে কি ক'বা কোৱা আকৌ চাব সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি অ'কে তেন্তে বাই বাই চাই থাকিব ভিডিঅ'টি বাই 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 আকৌ লগ পাম বাই বাই কৈ দিয়া চবে বাই বাই কৈ দিয়া বাই 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 কৈ দিয়া কণমানিজনী বাই বাই